এনেকুৱা কিয় হয়? সচৰাচৰ ভাল মানুহবোৰে বাৰে বাৰে অপমানিত হ'ব লগা হয়। কিছুমান মানুহে কয় যে কোনো কাৰণ নোহোৱাকৈ কিছুমান মানুহে বাৰে বাৰে অপমান কৰি থাকে। আমি একোৱে নকওঁ, তথাপিও কোনো কাৰণ নোহোৱাকৈ বাৰ বাৰ অপমান সহিব লগা হয়। কিন্তু কিয়? আমি কি কৰা উচিত? যদি কোনো কাৰণ নোহোৱাকৈ কোনোবাই বাৰ বাৰ অপমান কৰি থাকে, তাৰ উত্তৰ দিয়া উচিত নে সকলোবোৰ মনে মনে সহ্য কৰা উচিত? যিয়ে এবাৰ অপমান সহ্য কৰে সেইজন মানুহ, যিজনে দ্বিতীয়বাৰ অপমান সহ্য কৰে সেইজন মহাত্মা, আৰু যিজনে তৃতীয়বাৰ অপমান সহ্য কৰে সেইজনক মূৰ্খ বুলি কোৱা হয়। যদি আপুনি বাৰ বাৰ অপমান সহ্য কৰি থাকে, নিজকে অপমানিত যেন অনুভৱ কৰিব আৰু মানুহেও আপোনাক অপমান কৰিবলৈ সাহস কৰিব। যদি আপুনি বিচাৰে কোনেও আপোনাক অপমান নকৰক, আপুনি নিজেই নিজৰ সন্মান ৰক্ষা কৰিব লাগিব। যিজন মানুহে বেয়া কাম কৰে সেই মানুহজন পাপী, আৰু যিজনে সকলো দেখি শুনিও মনে মনে সহ্য কৰে সেই মানুহজনকো পাপী বা অত্যাচাৰী বুলি কোৱা হয়। কাৰণ বেয়া কৰ্ম কৰা মানুহজনক যদি প্ৰথমবাৰতেই বাধা প্ৰদান কৰা নহয়, তেতিয়াহ'লে তাৰ সাহস বাঢ়িব। সি দ্বিতীয়বাৰ আৰু বেয়াকৈ ক'বলৈ সাহস কৰিব। গতিকে আপোনাৰ কৰ্ম আৰু ধৰ্ম নিজৰ সন্মান ৰক্ষা কৰাটো। এই পৃথিৱীত মানুহ এজনৰ আটাইতকৈ মূল্যৱান সম্পদেই হ'ল সন্মান। সন্মান টকা পইচাৰে কিনিব নোৱাৰি। সন্মান একমাত্ৰ ভাল স্বভাৱ, ভাল চৰিত্ৰ, ভাল কৰ্ম আৰু ভাল গুণৰ অধিকাৰী হ'লেহে পোৱা যায়। যদি কোনোবাই আপোনাৰ আত্মসন্মানত আঘাত জন্মায়, আপুনি তাৰ বাধা প্ৰদান কৰাটো উচিত। যদি বিচাৰে কোনো মানুহে আপোনাক অপমান নকৰক, তেতিয়াহ'লে এই তিনিটা কথা সদায় মনত ৰাখিবা। নম্বৰ 1, আপুনি নিজক বিকাশ কৰক। প্ৰত্যেক দিনাই নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰক। কিতাপৰ শিক্ষাই মানুহ এজনক সম্পূৰ্ণৰূপে বুদ্ধিৰ বিকাশ কৰাব নোৱাৰে। কিতাপে মানুহ এজনক জীৱনত আগুৱাই যোৱাত বহুত বেছিকৈ সহায় কৰে। আপুনি নিজেই নিজৰ ওপৰত কাম কৰক, নিজক বিকাশ কৰক। যিমানে আপুনি শিকিব, সিমানেই আগুৱাই যাব। নিজৰ ওপৰত আত্মবিশ্বাস বাঢ়িব। আপুনি জীৱনত যিমানেই আত্মবিশ্বাসী হ'ব, কেতিয়াও কাৰো অপমান মনে মনে সহ্য নকৰিব। নিশ্চয় নিজৰ সন্মান নিজেই ৰক্ষা কৰিব। নম্বৰ 2, সহনশীল স্বভাৱটো সলনি কৰক। বহুতেই কয় যে কিছুমান মানুহে আমাক বহুত কিবা কিবি কয়। আমি মনে মনে সহ্য কৰি থাকোঁ। কি ক'ম? কেনেকৈ উত্তৰ দিম? এই স্বভাৱটো সলনি কৰক। কিছুমান মানুহে বহুত সহ্য কৰি থাকে। যেতিয়াই নিজৰ সহনশীল শক্তি শেষ হৈ যায়, বহুত খঙাল হৈ পৰে, যাৰ ফলত সম্পৰ্কই শেষ হৈ যায়। আৰু শেষত নিজেই দুখ অনুভৱ কৰে আৰু কয়, যেতিয়া আমি উত্তৰ দিওঁ কাজিয়া হৈ যায়। আমি উত্তৰ দিলে নিজে বেয়া হ'ব লাগে। ইয়াৰ কাৰণ হ'ল আপুনি কথাৰ উত্তৰ দিব নাজানে। কোনোবাৰ কথাৰ উত্তৰ দিয়াটোই এইটো নুবুজায় যে আপুনি খং কৰিছে বা কাজিয়া কৰিব বিচাৰিছে। কোনো কাজিয়া নোহোৱাকৈ, খং নকৰাকৈ মানুহৰ কথাৰ উত্তৰ দিব পৰাটো এটা কলা। আৰু কিছুমান মানুহে কয়, মই যদি কিবা কথাৰ উত্তৰ দিওঁ, সন্মুখৰজনে আৰু কিবা এটা কৈ দিয়ে, যাৰ ফলত আমি মনে মনে থাকিবলৈ বাধ্য হওঁ। কি কৰিম? কথাই ক'ব নোৱাৰা হওঁ। আচলতে আপুনি যেতিয়ালৈকে কথা নক'ব, তেতিয়ালৈকে কথা ক'বলৈ শিকিব নোৱাৰিব। যদি কথাই নকয়, কথা ক'বলৈ শিকিব কেনেকৈ? আপোনাৰ বুদ্ধিৰ বিকাশ হ'ব কেনেকৈ? আপুনি যদি যাৰ তাৰ কথা এনেকৈ সহ্য কৰি থাকে, গোটেই জীৱন অপমান সহ্য কৰি থাকিব লাগিব। গতিকে মানুহে খং নকৰাকৈ, বেয়া নোপোৱাকৈ কথা কৈ নিজৰ সন্মান ৰক্ষা কৰাটো এটা কলা। যদি আপুনি নিজেই নিজৰ সন্মান ৰক্ষা নকৰে, কোনেও আপোনাৰ সন্মান ৰক্ষা কৰিবলৈ আগবাঢ়ি নাহে। নম্বৰ 3, আপুনি মূৰ্খ বা বেয়া মানুহৰ পৰা সদায় আঁতৰি থাকক। কাৰণ এনেকুৱা মানুহে কেতিয়াও আনৰ ভাল হোৱাটো দেখিব নোৱাৰে। আপোনাৰ ভাল দেখিলে জ্বলি উঠে। আপোনাক তল পেলাবলৈ বাৰ বাৰ চেষ্টা কৰে। এইবিলাক মানুহৰ স্বভাৱ কেতিয়াও সলনি নহয়। গতিকে এনেকুৱা মানুহৰ পৰা সদায় আঁতৰি থাকক। যদি আপুনি জীৱনত এই তিনিটা কথা মনত ৰাখি চলে, কোনেও আপোনাক অপমান কৰিব নোৱাৰিব। গতিকে আপুনি নিজেই নিজৰ সন্মান ৰক্ষা কৰক।